जय श्रीमन्नारायण जय गौरी गोपाल। तो आज 31 डिसेम्बर और आमी जाबले लैसु बृंदावन। बृंदावनत आमी नतुन बছर इंराजी नवबर्ष आमी तात पालन करिमगे बृद्ध माসকলৰ লগত आश्रमत गई पिनी और इयाते गाड़ीते आमार सकलो बस्तु माने तात आमार माने भाण्डारा हबो आमार एनजिओ फाলৰ পৰা आमार जी कोम्पानीत मैं माने काम करूँ तार एनजिओ फाলৰ পৰা बृंदावनत माने प्रत्येक माहत 4 बार 5 बार गई थका है ताते एतिया माने जिসকল आश्रम आछे बृद्ध आश्रमসকল आईসকল आछे तात गई मैं आपनालोকক देखाई दिम बारू। तो आपनालोके चाওক इयाते माने सकलो राशन और तेनलोকক की उपहार दिम सकलोखिनि तात गई देखामगৈ। और एतिया जाबले लैसु मैं आसो दिल्ली दिल्ली हारियाना এই गुड़गाँव পৰা 130-40 किलोमीटर हब और देखाम। तो बोलक एतिया इयात सकलो बस्तु লৈ डायरेक्ट बृंदावनत रास्तात देखाम बाकीखिनि। আৰু আমি ইয়াতে কেৱল অনলি 3জন যাবলৈ লৈছোঁ। এফালে সকলো বস্তু ৰেডি হৈ গ'ল, এফালে বেক সাইডে ডেগিটো ভৰ্তি হৈ গ'ল আৰু মোৰ সিটৰ কাষৰ সিটটো সকলো ভৰি গ'ল। আৰু এইফালে আমাৰ ছাৰ গৈছে, ড্ৰাইভাৰ আৰু মই, আমি 3জনে গৈ থাকোঁ। বলক বাকি আপোনালোকেও উপভোগ কৰক। और एतिया आही पालोही आमी माने भूक लागिছে মাজতে কিবা এটা খাই লওঁ। আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো। ইয়াত ড্ৰাইভাৰজনে আমাক খাব ভোক লাগিছে তা আমি গৈ বৃন্দাবনতে খামগে। আৰু এইফালে হ্যাপি নিউ ইয়াৰ 2026। আৰু এইফালে আছে গেম। বলক অকমান গেম জোনত সোমাই দেখাও আপোনালোক। और এইফালে আহি বৃন্দাবন পাই গলোহি। চাওক বৃন্দাবন, গোবৰ্ধন, মথুৰা ওচৰতে পালোহি। এয়া বৃন্দাবনৰ প্ৰৱেশ কৰিলোঁ আমি। আৰু এইখনেই হৈছে বৃন্দাবনৰ মুখ্য গেটখন। তাতে লিখা আছে मेरो বৃন্দাবন। সেইফালে দিয়ে বৃন্দাবন যায়। আৰু সোঁফালে আমি যাম গোবৰ্ধন, অৰ্থাৎ যিখন পৰ্বত ভগৱান শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত উঠাইছিলে। সোঁহাত পাই গলোহি বৃন্দাবন। আৰু এতিয়া আপোনালোকক ৰাধাকুণ্ডৰ অকমান পৰিৱেশ দেখাই দিম। চাওক আমি আছো এইখন আশ্ৰম, এইখন মানে ৰাধাকুণ্ডৰ নিচেই কাষতে লাগি আছে মণিপুৰী আশ্ৰম। বাকি কুণ্ডৰ দৰ্শন কৰাই দিছো বলক আপোনালোকক। আমাক কাইলৈ খানাৰ কাৰণে আৰু চব্জি বজাৰ কৰিবলৈ আছে। প্ৰথমতে চব্জি বজাৰ কৰি লওঁ, এইফালে ৰাধাকুণ্ডৰ পৰিক্ৰমা হয়। চব্জি লৈ লওঁ, কাইলৈ মানে হাজাৰ লোকৰ কাৰণে ভাণ্ডাৰা হ'ব। এইখন আৰু আমাৰ আশ্ৰমখন এইখন। আৰু এইফালৰ পৰা আৰম্ভ হৈছে ৰাধাকুণ্ডৰ পৰিক্ৰমা। মই বেক কেমেৰা দি আপোনালোকক দেখাই দিছোঁ। আৰু এয়া চাওক সকলো ভক্তই পৰিক্ৰমা কৰি আছে। পৰিক্ৰমা মানে সকলোৱে জানে, কিন্তু যিসকলে নাজানে কৈ দিছোঁ, যিটো ৰাধাকুণ্ড আছে অৰ্থাৎ ভগৱানৰ বিগ্ৰহ আছে, সেই বিগ্ৰহৰ সোঁপাকে এক পাক ঘূৰাকে ভগৱানৰ পৰিক্ৰমা বুলি কোৱা হয়। আৰু এওঁলোকে যে শুই এয়া পৰিক্ৰমা কৰিছে এয়াক কোৱা হয় দণ্ডৱতী পৰিক্ৰমা। বাকীসকলে যেনেকৈ খোজকাঢ়ি কৰিছে সম্পূৰ্ণ এপাক দিব, এওঁলোকে শুইয়ে সম্পূৰ্ণ এক পাক দিব। কোৱা হয় ভগৱানৰ কাৰণে যোনে যিমান কষ্ট কৰে তেওঁ সিমানেই ফল পায়।